हेलो एवरीवन बहुत दिনৰ মূৰত মিনি ব্লগ এটি লৈ আহিছো আৰু যোৱা এপ্ৰিল মাহত মামা লৰা মানে দাদাৰ ৰিং সেৰেমনিৰ ভিডিও এটা আপলোড কৰিছিলো আপোনালোকে চেক কৰিলে দেখা পাব আৰু এই দাদাৰে আজি হৈছে জুৰুন আৰু ধুনীয়াকৈ হাজি কাছে সকলোৱে আহিলো আৰু আহি পালো ফাইনালি আৰু বৌজনীক বাহিৰলৈ ওলাই আনিলো আৰু মই যেহেতু গোটেইখিনি বস্তু আগদিনা সামৰি থৈছিলো হেহে এবিধিবিধকে বস্তুখিনি দি আছো বাইদেউহঁতৰ লগত আৰু সকলোৱে বংশ পৰিয়াল মিলি কইনাজনীক ৰেডি কৰাই দিলো মানে জোৰণ পিন্ধালো আৰু ভিডিওটো যেহেতু মাজে মাজে কৰা হৈছিল মানে মই ভিডিওটো বনোৱা নাছিলো পিছত ক্লিপ কেইটামান দেখি ভিডিওটো বনাই আপোনালোকৰ মাজত শেয়াৰ কৰিম বুলি ভাবিলো আৰু আমি সকলোৱে ধুনীয়াকৈ চাহ ভাত খালো আৰু অকমান সময় থাকি আকৌ ঘৰলৈ বুলি উভতিলো আজি ভিডিওটো ইমানেই আছিল আৰু হেহত আমি সিস্টাৰবোৰে বনোৱা এটা ৰিলছ আছিল হেতু আপলোড কৰিছো চাব দেই বাই জানোই তোৰে ঘৰ মোৰে ঘৰ মাজতে দেউৰা জানোই তাতে পঠাই দিম ঘৰ চাপো কোৱা মন